আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এছডি তালুকদাৰ ইউটিউব চেনেললৈ স্বাগতম। তোমালোকৰ মাজত আজি লৈ আহিছোঁ আসাম বৰ্ডৰ নৱম শ্ৰেণী ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় আৰু এই পঞ্চম অধ্যায়টো হ'ল অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি আৰু এইটো চেপ্টাৰৰ ওপৰত যিমানবোৰ অনুশীলনৰ কোৱেশ্চন আছে তোমালোকৰ বাবে লৈ আহিছোঁ অতি চমুকৈ একেবাৰে চমুকৈ আৰু ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ বাবে লৈ আহিছোঁ পইণ্ট আকাৰে একেবাৰে চমুকৈ তোমালোকে যাতে কম লিখি ফুল মাৰ্ক পাবলৈ সক্ষম হোৱা তাৰ বাবে মই অলপমান যত্ন কৰিছো। তোমালোকে ক্লাসটো ভালদৰে চাবা আৰু মেইন বুকৰ লগত প্ৰশ্নটো মিলাই লবা আৰু লগে লগে কি কৰিবা নোট কৰিবা। অতি গুৰুত্বপূৰ্ণ ক্লাসটো হৈ আছে, তোমালোকে ভালদৰে চাবা আৰু লগতে বহি খাতা কলম লৈ চাবা আৰু লগে লগে নোট কৰিবা, পলম নকৰিবা। তেন্তে পলম নকৰি ক্লাসটো মই আৰম্ভ কৰো। চেপ্টাৰটোৰ নাম আছিল কি যে অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি পঞ্চম অধ্যায় নৱম শ্ৰেণীৰ আৰু এইটো চেপ্টাৰৰ ওপৰত যিমানবোৰ প্ৰশ্ন উত্তৰ আছে অনুশীলনৰ সকলোবোৰ তোমালোকক চমুকৈ দিবলৈ যত্ন কৰিছো, চেষ্টা কৰিম যাতে তোমালোকে অলপ লিখি ফুল মাৰ্ক পাই যোৱা। 99 নম্বৰ পেজত আছে এইটো একেবাৰে শেষৰ অধ্যায়, ইতিহাস খণ্ডৰ একেবাৰে লাষ্টৰ অধ্যায়টো। অনুশীলনত আহিছো একেবাৰে ওপৰত অনুশীলনৰ পৰা তোমালোকক দেখুৱাই দি আছো যে প্ৰথম কোৱেশ্চনটো কি আছে যে শুদ্ধ উত্তৰ বাছি লোৱা। ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিং বা গোবিন্দ্ৰ সিং বা তীৰত সিং সিলেটলৈ নিৰ্বাচন কৰিছিল কাক নিৰ্বাচন কৰিছিল? এইটো হ'ব ৰাজেন্দ্ৰ সিংক। এনেকৈ লিখিবা ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক সিলেটলৈ নিৰ্বাচন দিছিল। এইটো হৈ গ'ল। দ্বিতীয় নম্বৰ কোৱেশ্চনটো হ'ল যে অসমৰ শেষ আহোম ৰজা আছিল কোন? এইটো দিছে চন্দ্ৰকান্ত সিং নে কমলেশ্বৰ সিং নে পুৰন্দৰ সিং নে যোগেশ্বৰ সিং? কোনটো হ'ব? ৰাইট এনসাৰ হ'ব অসমৰ শেষ আহোম ৰজা আছিল পুৰন্দৰ সিং। এইটো লিখিবা, এইটো ৰাইট এনসাৰ পুৰন্দৰ সিং। 3 নম্বৰ কোৱেশ্চনটো হ'ল চিৰত সিং খাচী মণিপুৰী জয়ন্তীয়া দেশপ্ৰেমিক আছিল। চিৰত সিং খাচী দেশপ্ৰেমিক আছিল। এইটো হ'ব ৰাইট এনসাৰ। মণিপুৰ নহব, এইটো নহব, এইটো হয় মানে এইটো খাচী আৰু জয়ন্তীয়া মানে এতিয়া মেঘালয় ৰাজ্য হিচাপে পৰিণত হৈছে, কিন্তু একজেক্টলি ক'বলৈ হলে চিৰত সিং খাচী দেশপ্ৰেমিক আছিল। আৰু চমু উত্তৰৰ প্ৰশ্নসমূহ হ'ল 1 নম্বৰ গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? এইটো সুধিছে, এইটো হ'ব কাছাৰ ৰাজ্যৰ। ইয়াত তোমালোকক লিখি দিছো, তোমালোকে একেবাৰে নোটত লিখিবা। কাছাৰ ৰাজ্যৰ ৰজা আছিল কাছাৰ, এইটো কাছাৰ লিখিছো। দ্বিতীয় নম্বৰ কোৱেশ্চনটো হ'ল এইটো কেনেকৈ লিখিবা যে গোবিন্দ চন্দ্ৰ কাছাৰ, এইটো লিখিবা কাছাৰ ৰাজ্যৰ ৰজা আছিল, এনেকৈ লিখিবা। দ্বিতীয় নম্বৰ কোৱেশ্চনটো হ'ল ডেভিড স্কট কোন আছিল? ডেভিড স্কট কোন আছিল? এইটো হ'ব ব্ৰিটিছ বিষয়া আৰু অসমৰ প্ৰথম আয়ুক্ত বা কমিশনাৰ। কি লিখিবা এইটো? ব্ৰিটিছ বিষয়া আৰু অসমৰ প্ৰথম আয়ুক্ত আছিল আয়ুক্ত বা কমিশনাৰ। আছিল। ডেভিড স্কট কোন আছিল? ব্ৰিটিছ বিষয়া আৰু অসমৰ প্ৰথম আয়ুক্ত বা কমিশনাৰ আছিল। এইটো লিখিবা, তোমালোকে নোটত লিখিবা, ইয়াত লিখি দিছো। 3 নম্বৰটো কি হ'ব যে ডেভিড স্কটৰ পৰৱৰ্তী কমিশনাৰ কোন আছিল? এইটো হ'ব থমাস কেম্পবেল ৰবাৰ্টছন। এইটো লিখিলে হ'ল ৰবাৰ্টছন। এইটো লিখিবা থমাস কেম্পবেল ৰবাৰ্টছন, এইটো লিখিল হ'ল ৰবাৰ্টছন। ডেভিড স্কটৰ পৰৱৰ্তী কমিশনাৰ
ৰবাৰ্টছন আছিল এনেকৈ লিখিবা ডেভিড স্কটৰ পৰৱৰ্তী কমিশনাৰ হল ইয়াত হল লিখিবা হল ৰবাৰ্টছন আছিল এনেকৈ লিখিবা তীৰথ সিং কোন ৰাজ্যৰ সিএম আছিল তীৰথ সিং কোন ৰাজ্যৰ সিএম আছিল ৭০ৰ ৩ নম্বৰ কোৱেশ্চনটো কি কৈছে তীৰথ সিং খাচী দেশপ্ৰেমিক আছিল তেন্তে এটো কি হ'ব তীৰথ সিং কোন ৰাজ্যৰ সিএম আছিল খাচী ৰাজ্যৰ এটো সহজ একেবাৰে খাচী ইয়াত খাচী লিখি দিবা খাচী হৈ গল খাচী ৰাজ্যৰ সিএম আছিল এই সিএম মানে কি এটো চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী হৈছে 5 নম্বৰ কোৱেশ্চনটো মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল এটো হ'ব বৰসেনাপতি তোমালোকে নোটত লিখি লবা 6 নম্বৰ কোৱেশ্চনটো হল যে জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল কোনে এইটো হ'ব পুৰন্দৰ সিং সিংহই কি কৰিছিল জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই কি কৰিছিল সিংহাসন হেৰুৱাইছিল এনেকৈ লিখিবা 7 নম্বৰ কোৱেশ্চনটো হল জেনকিন্সে নামনি অসমক কি জিলাত ভাগ কৰিছিল কি জিলাত কেইটামান জিলা ডিভাইড কৰিছিল আৰু এই জিলা কেইখনৰ নাম কি আছিল লিখি দিয়া আছে তোমালোকক গোৱালপাৰা ধৰং কামৰূপ নগাঁও শিৱসাগৰ আছিল লখিমপুৰ আছিল আদি শিৱসাগৰ লিখি লবা শিৱসাগৰ লখিমপুৰ একেটা আছিল এই জেনকিন্সে নামনি অসমক মানে আমাৰ নামনি অসমক ভাগ কৰিছিল গোৱালপাৰা ধৰং কামৰূপ নগাঁও লখিমপুৰ আৰু শিৱসাগৰ 8 নম্বৰ কোৱেশ্চনটো কি আছে যে ব্ৰিটিছে কাক 50 টকীয়া ভিত্তি দি কছাৰ দখল কৰিছিল কাক 50 টকীয়া ভিত্তি দিছিল ভিক্ষা নহয় এটো ভিত্তি দি কছাৰ দখল কৰিছিল কছাৰ ৰাজ্য কি কৰিছিল দখল কৰিছিল কাক এটো পুৰন্দৰ সিং এটো উত্তৰ হ'ব পুৰন্দৰ সিংহক এটো এনসার হ'ব এটো পুৰন্দৰ সিংহক এতিয়া এই ৰচনাধৰ্মী প্ৰশ্ন আৰু চুমুটকা এইকেইটা তোমালোকক পিডিএফ আকাৰত দেখুৱাই আছো অতি চুমুকৈ লৈ আহিছো তোমাৰ কিতাপত মেইন বুকত ডাঙৰকৈ আছে মই তাৰে পৰা মানে বাছি চুমু কৰিছো একেবাৰে শৰ্ট কৰিছো যাতে তোমালোকে একেবাৰে শৰ্ট কৰা নাই মানে যিমানখিনি লিখিব লাগে আৰু ইমানখিনি দি দিছো আৰু ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ভাৱে লৈ আছো পইণ্ট আকাৰে একেবাৰে চুমুকৈ তোমালোকে যাতে কম লিখি ফুল মাৰ্ক পাবলৈ সক্ষম হোৱা তাৰ বাবে মই অলপমান যত্ন কৰিছো তোমালোকে ক্লাসটো ভালদৰে চাবা আৰু বহি লৈ কিতাপ লৈ কলম লৈ তোমালোকে চাবা তেন্তেহে বুজি পাবা মেইন বুকৰ লগত প্ৰশ্নটো মিলাই লবা আৰু লগে লগে কি কৰিবা নোট কৰিবা আৰু এই ৰচনাধৰ্মী প্ৰশ্নসমূহ তোমালোকক একেবাৰে চুমুকৈ পইণ্ট আকাৰত লৈ আহিছো ভালদৰে চাবা স্কিপ নকৰিবা স্কিপ কৰিলে বুজি নাপাবা 1 নম্বৰ কোৱেশ্চনটো কি আছে যে ডেভিড স্কটৰ ৰাজহ নীতি কেনে আছিল এটো হদিছে 1 নম্বৰ পইণ্ট উত্তৰ লিখিবা এটো উত্তৰ হয় আহোম ৰাজত্ব প্ৰথাৰ অনুসৰণ ডেভিড স্কটে অসমত ৰাজহ সংগ্ৰহৰ বাবে আগৰ আহোম ৰাজত্ব প্ৰথা কিছু পৰিমাণে অনুসৰণ কৰিছিল যাতে তেওঁলোকে সহজে গ্ৰহণ কৰিব পাৰে এটো খ হ'ব এটো টাইপিং মিস্টেক হৈছে এটো খ হ'ব 2 নম্বৰ পইণ্ট মাটিকেন্দ্ৰিক ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন এই মাটিকেন্দ্ৰিক ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন এটো হ'ব সেকেন্ড পইণ্ট তেওঁ ৰাজহ সংগ্ৰহৰ আধাৰ হিচাপে মাটিকে লৈছিল মানে কৰ আদায় কৰিছিল অৰ্থাৎ জমিৰ মালিকে তেওঁৰ মাটিৰ আকাৰ আৰু উৎপাদনৰ ওপৰত ভিত্তি কৰি ৰাজহ দিব লাগিছিল কৰ দিব লাগিছিল 3 নম্বৰ পইণ্টটো হল মধ্যস্থ ব্যৱস্থাৰ প্ৰৱৰ্তন তেওঁ
3 নম্বৰ পইণ্ট এইটো তেওঁ গাঁওবুঢ়া আৰু মজাদাৰ নামৰ মধ্যস্থ কৰ্তৃপক্ষ স্থাপন কৰিছিল যাৰ মাধ্যমেৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল এইটো মাধ্যমেৰে ৰাজহ সংগ্ৰহ কৰা হৈছিল কৰ সংগ্ৰহ কৰা হৈছিল ঘ নম্বৰ মানে এইটো 4 নম্বৰ পইণ্ট উচ্চ ৰাজহৰ পৰা ৰেহাই দিয়া ব্যৱস্থা ডেভিড স্কটে প্ৰাৰম্ভিক সময়ত কৃষকৰ ওপৰত বেছি ৰাজহৰ চাপ নিদি হালকাভাৱে ৰাজহৰ নিৰ্ধাৰণ কৰিছিল যাতে কৃষকে ব্ৰিটিছ শাসনৰ বিপক্ষে বিদ্ৰোহ নকৰে মানে ইমান চাপ দিয়া নাছিল যাতে তেওঁলোকে বুজি পাইছিল যে ইমান চাপ দিলেহে আমালোকৰ ওপৰত কি কৰিব বিদ্ৰোহ কৰিব বা আমালোকৰ ওপৰত হস্তক্ষেপ কৰিব আৰু 5 নম্বৰ পইণ্ট হল অৰ্থনৈতিক স্থিৰতা অনাৰ উদ্দেশ্য অৰ্থনৈতিক কি কৰিছিল স্থিৰতা অনাৰ উদ্দেশ্য কাম কৰিছিল তেওঁ ৰাজহ নীতিৰ মূল উদ্দেশ্য আছিল অসমত এক স্থিৰ আৰু নিয়মিত ৰাজহ ব্যৱস্থা স্থাপন কৰি ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক লাভ নিশ্চিত কৰা এইটো আছিল 1 নম্বৰৰ প্ৰশ্ন উত্তৰ দ্বিতীয় নম্বৰ প্ৰশ্ন হল ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিছিল ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বিচাৰৰ ক্ষেত্ৰত আহোম বিচাৰ প্ৰথাৰ সংস্কাৰ এই আহোমসকলৰ যোনটো বিচাৰ প্ৰথা আছিল এটো সংস্কাৰ কৰিছিল ডেভিড স্কটে আহোম চৰকাৰৰ বিচাৰ প্ৰথা সম্পূৰ্ণৰূপে নবীন নকৰাকৈ মানে সম্পূৰ্ণৰূপে কি নতুন চেঞ্জ কৰা নাছিল নবীন নকৰাকৈ ইয়াক সংস্কাৰ কৰি ব্ৰিটিছ নীতিৰ সৈতে মিলাই লৈছিল ব্ৰিটিছ নীতিৰ সৈতে কি কৰিছিল মিলাই লৈছিল দ্বিতীয় নম্বৰ পইণ্ট ন্যায়ালয় স্থাপন তেওঁ গুৱাহাটী কামৰূপ আৰু নলবাৰী আদি ঠাইত সৰু ডাঙৰ ন্যায়ালয় কোৰ্ট স্থাপন কৰিছিল ন্যায়ালয় মানে কি হয় কোৰ্ট স্থাপন কৰিছিল আৰু ইয়াত কি কৰিছিল বিচাৰ কৰিছিল তৃতীয় নম্বৰ পইণ্ট হল নাগৰিক আৰু ফৌজদাৰী বিচাৰৰ পৃথকীকৰণ নাগৰিক সিভিল আৰু ফৌজদাৰী ক্ৰিমিনেল বিচাৰ পৃথকভাৱে চলোৱা ব্যৱস্থা কৰিছিল যেটো আগতে নাছিল এটো আগতে নাছিল চতুৰ্থ নম্বৰ পইণ্ট 4 নম্বৰ পইণ্ট আদালতৰ কৰ্তৃপক্ষ স্থানীয় বিষয়া মজাদাৰ আৰু গাঁওবুঢ়াসকলে সৰু মাপৰ সমস্যা সমাধান কৰিছিল আৰু ডাঙৰ মানুহসমূহ ডেভিড স্কটৰ নিৰ্দেশত উচ্চ আদালতত নিষ্পত্তি কৰা হৈছিল কি কৰা হৈছিল নিষ্পত্তি কৰা হৈছিল নাইকিয়া কৰা হৈছিল আৰু 5 নম্বৰ পইণ্ট হল ন্যায় আৰু শৃংখলা প্ৰতিষ্ঠা ন্যায় আৰু শৃংখলা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল এই ব্যৱস্থাৰ ফলত অসমত ন্যায় শান্তি আৰু শৃংখলা স্থাপিত হৈছিল এই নীতিবোৰৰ যোগেদি আৰু মানুহৰ মাজত ব্ৰিটিছ প্ৰশাসনৰ ওপৰত বিশ্বাস বৃদ্ধি পাইছিল কি কৰিছিল তাৰ পিছত ব্ৰিটিছৰ প্ৰশাসনৰ ওপৰত কি হৈছিল আস্থা যোনটো বিলিভ বিশ্বাসটো বৃদ্ধি পাইছিল 3 নম্বৰ প্ৰশ্নটো কি আছে যে ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা 1 নম্বৰ পইণ্ট ডেভিড স্কটৰ নীতি পৰিৱৰ্তন কৰিছিল এই ডেভিড স্কটৰ যেটো নীতি আছিল এই নীতিটো কি কৰিছিল পৰিৱৰ্তন চেঞ্জ কৰি দিছিল ৰবাৰ্টছনে ডেভিড স্কটৰ মৃদু আৰু ৰবাৰ্টছন কি আছিল এই ডেভিড স্কটৰ পৰৱৰ্তী কি আছিল কমিশনাৰ আছিল নীতি পৰিৱৰ্তন ৰবাৰ্টছনে ডেভিড স্কটৰ মৃদু ৰাজহ নীতি পৰিৱৰ্তন কৰি কঠোৰ ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল দ্বিতীয় নম্বৰ পইণ্ট ক হৈছে খ হ'ব এটো ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিছিল যেটো ৰাজহ দিব লগা হৈছিল এটো পৰিমাণটো আকৌ বঢ়াই দিয়া হৈছিল কোনে বঢ়াই দিছিল ৰবাৰ্টছনৰ তেওঁ কৃষকৰ ওপৰত ৰাজহৰ পৰিমাণ বহুগুণে বৃদ্ধি কৰিছিল যাৰ ফলত কৃষকসকলে দুখ কষ্টত পৰিছিল এই কোৱাটো বেছিকৈ দিব লাগিছিল তৃতীয় নম্বৰ পইণ্ট আহোম ৰাজত্ব প্ৰথাৰ পৰিত্যাগ আহোম যোনটো ৰাজত্ব আছিল এই প্ৰথাটো কি কৰিছিল পৰিত্যাগ কৰিছিল কি কৰিছিল ত্যাগ কৰিছিল বাদ দিছিল আগৰ আহোম ৰাজত্ব প্ৰথাৰ পৰা আঁতৰি ব্ৰিটিছ ধৰণৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি প্ৰচলন হৈছিল এটো আগৰ আহোম ৰাজত্ব প্ৰথা আছিল এটো আঁতৰি মানে এটো বাদ দিয়া হৈছিল সম্পূৰ্ণৰূপে ব্ৰিটিছ ধৰণৰ ৰাজহ সংগ্ৰহ পদ্ধতি প্ৰচলন কৰিছিল ব্ৰিটিছসকলৰ যেটো নীতি নিয়ম আছিল প্ৰথা আছিল এটো কি কৰিছিল প্ৰচলন কৰিছিল 4 নম্বৰ পইণ্ট মজাদাৰ আৰু মধ্যস্থকৰ কৰাকৰি মজাদাৰ আৰু গাঁওবুঢ়াসকলক অধিক দায়িত্ব আৰু চাপ দিয়া হৈছিল কি কৰা হৈছিল এই মজাদাৰ যিবোৰ মজাদাৰ আছিল আৰু গাঁওবুঢ়াসকলক অধিক দায়িত্ব ৰেসপন্স
মানে দায়িত্বটো বেছি দিয়া হৈছিল, চাপটো বেছি দিয়া হৈছিল, যাৰ ফলত কৃষকসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল বা অত্যাচাৰ বাঢ়ি গৈছিল। আৰু 5 নম্বৰ পইণ্টটো হ'ল ৰবাৰ্টছনৰ এই কঠোৰ ৰাজহ নীতিৰ ফলত অসমত অসন্তুষ্ট বৃদ্ধি পায় আৰু বহু ঠাইত বিদ্ৰোহৰ ধৰণৰ প্ৰতিবাদ দেখা যায়। আৰু এই নীতিসমূহ প্ৰয়োগ কৰাৰ ফলত কি হ'ল, বিদ্ৰোহ বাঢ়ি গ'ল, প্ৰতিবাদ বাঢ়ি গ'ল। ৰবাৰ্টছনৰ ৰাজহ ব্যৱস্থা আছিল কৃষক বিৰোধী আৰু ডেভিড স্কটৰ তুলনাত অধিক দমনমূলক আছিল। এই ডেভিড স্কটে অলপমান ভাল আছিল তাতকৈ এই ৰবাৰ্টছনে কি কৰিলে আৰু কঠোৰ নীতি প্ৰয়োগ কৰিলে। 4 নম্বৰ প্ৰশ্ন, মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? এইটো সুধিছে, কি কি আঁচনি গ্ৰহণ কৰিছিল? মেজৰ জেনকিন্সৰ কল্যাণমূলক আঁচনিসমূহ হ'ল 1 নম্বৰ পইণ্ট, শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ কৰিছিল। এইটো ভাল মানুহ আছিল। মেজৰ জেনকিন্সে অসমত বিশ্ববিদ্যালয় স্থাপন আৰু ইংৰাজী শিক্ষাৰ প্ৰচাৰ আৰম্ভ কৰিছিল, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত উন্নত আহে। 2 নম্বৰ পইণ্ট, যান-বাহন আৰু যোগাযোগৰ ব্যৱস্থা কৰিছিল। যান-বাহন আৰু যাতায়াত ব্যৱস্থা, কমিউনিকেশ্যন ব্যৱস্থাটো ডেভেলপ কৰিছিল। তেওঁ ৰাস্তা-ঘাট আৰু নৌপথ উন্নত কৰিছিল, যাতে চৰকাৰী কাম আৰু বাণিজ্য দুয়ো সহজে চলিব পাৰে। চৰকাৰী কাম-কাজ আৰু ব্যৱসায় বাণিজ্য সহজে চলিব পাৰে। আৰু 3 নম্বৰ পইণ্ট হ'ল কৃষি উন্নয়ন। এইটো কৃষকসকলৰ যিটো কৰ দিব লগা হৈছিল এইটো কমাই দিয়া হৈছিল আৰু এই কৃষি উন্নয়ন কৰিছিল। জেনকিন্সে কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ কৃষকক নতুন প্ৰযুক্তি আৰু বীজ ব্যৱহাৰৰ প্ৰচাৰ কৰিছিল। নতুন বৈজ্ঞানিক যোনটো দৃষ্টিভংগীৰে কৃষি পদ্ধতি কৰিব লাগে সেইটো দিয়া হৈছিল। 4 নম্বৰ পইণ্টটো হ'ল চাহ উৎপাদনৰ বিকাশ। এই চাহ উৎপাদনৰ বিকাশ ঘটোৱা হৈছিল। তেওঁৰ দিনত অসমৰ চাহ আৰম্ভ হয় আৰু ব্ৰিটিছ চাহ কোম্পানীসমূহে অসমত চাহ বাগিচা স্থাপন কৰে। আৰু 5 নম্বৰ পইণ্টটো হ'ল প্ৰশাসনিক সংস্কাৰ। তেওঁ ৰাজহুৱা ন্যায়ালয় আৰু স্থানীয় প্ৰশাসনক সংগঠিত কৰি এক সুপ্ৰশাসনিক ব্যৱস্থা স্থাপন কৰিছিল। মেজৰ জেনকিন্সে অসমত শিক্ষা, কৃষি, চাহ উদ্যোগ, যাতায়াত আৰু প্ৰশাসনিক উন্নয়নৰ পথ প্ৰচাৰ কৰিছিল। এক কথাত ক'বলৈ হ'লে কি কৰিছিল? অসমত শিক্ষা ব্যৱস্থা, কৃষি ব্যৱস্থা, চাহ উদ্যোগ, যাতায়াত আৰু প্ৰশাসনিক উন্নয়নৰ পথ প্ৰচাৰ কৰিছিল, মানে উন্নত কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া কোৱেশ্চন নম্বৰ 5, প্ৰশ্ন 5, জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল? আৰু এই জিলাবোৰৰ নাম দিয়া হৈছিল। জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰা জিলাসমূহ হ'ল প্ৰশাসনিক সুবিধাৰ বাবে যোনটো শাসন ব্যৱস্থা আছে এই প্ৰশাসনিক সুবিধাৰ বাবে ডিভিজন কৰা হৈছিল। মেজৰ ফ্ৰান্সিছ জেনকিন্সে অসমৰ প্ৰশাসন সুসংগঠিত কৰিবলৈ ৰাজ্যখনক কেইবাটাও জিলাত বিভক্ত কৰিছিল। দ্বিতীয় নম্বৰ পইণ্টটো হ'ল 5টা মুখ্য জিলা সৃষ্টি কৰিছিল। কি? তেওঁ অসমক আৰম্ভণিতে 5টা মুখ্য জিলাত ভাগ কৰিছিল আৰু এই জিলাসমূহ হ'ল কামৰূপ, নগাঁও, শিৱসাগৰ, লখিমপুৰ আৰু গোৱালপাৰা। এই গোৱালপাৰা স্পেলিংটো ভুল হৈছে, ইয়াত গোৱালপাৰা হ'ব, এইটো তোমালোকে ভালদৰে লিখি ল'বা। এই গোৱালপাৰা স্পেলিংটো ভুল হৈছে, ইয়াত মিষ্টেক হৈছে, টাইপিং মিষ্টেক হৈছে। 3 নম্বৰ পইণ্টটো হ'ল প্ৰত্যেক জিলাত উপ কমিশনাৰ নিযুক্তি দিছিল। প্ৰত্যেক জিলাত উপ কমিশনাৰ নিযুক্তি দিছিল। প্ৰতিটো জিলাত উপ কমিশনাৰ, ডেপুটি কমিশনাৰ নিযুক্তি কৰা হৈছিল, যিয়ে প্ৰশাসন, ৰাজহ আৰু ন্যায়িক কাৰ্য একেলগে পৰিচালনা কৰিব পাৰিছিল বা কৰিছিল। 4 নম্বৰ পইণ্টটো হ'ল বিচাৰ আৰু ৰাজহ ব্যৱস্থাৰ সহজীকৰণ। যিটো বিচাৰ ব্যৱস্থা আছিল আৰু ৰাজহ কৰ ব্যৱস্থা এইটো সহজীকৰণ কৰি দিয়া হৈছিল। এই বিভাজনৰ ফলত ৰাজহ সংগ্ৰহ, ন্যায় প্ৰদান আৰু আইন শৃংখলা ৰক্ষা অধিক সুচল হৈ পৰিছিল। 5 নম্বৰ পইণ্টটো হ'ল প্ৰশাসনিক উন্নয়নৰ ভিত্তি স্থাপন। জেনকিন্সৰ এই পদক্ষেপেই অসমত আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ ভিত পকাই দিয়ে, যাৰ ফলত ৰাজ্যখন ব্ৰিটিছ নিয়ন্ত্ৰণত সুসংগঠিত হৈ পৰে। মেজৰ জেনকিন্সে অসমক কামৰূপ, নগাঁও, শিৱসাগৰ, লখিমপুৰ আৰু গোৱালপাৰা আৰু
এই 5খন জিলাত কি কৰা হৈছিল এখন ডিভিজন কৰা হৈছিল ভাগ কৰা হৈছিল এক সংগঠিত প্ৰশাসন ব্যৱস্থা স্থাপন কৰিছিল প্ৰশ্ন 6 তিৰোথ সিং কোন আছিল এটো সুধিছে তিৰোথ সিং কোন আছিল তেওঁ কিয় ব্ৰিটিছ বিৰোধী হৈছিল এই তিৰোথ সিং আমাৰ অসমৰ মানুহ আছিল এই তিৰোথ সিং ব্ৰিটিছৰ বিৰোধিতা কৰিছিল তিৰোথ সিং আৰু তেওঁৰ ব্ৰিটিছ বিৰোধিতা 1 নম্বৰ তাৰ ইন্ট্ৰোডিউস পৰিচয় তিৰোথ সিং অসমৰ জয়ন্তীয়া ৰাজবংশৰ এজন সাহসী নেতা আৰু জয়ন্তীয়া ৰাজ্যৰ ৰজা আছিল জয়ন্তীয়া ৰাজ্যৰ কি আছিল ৰজা আছিল কোন আছিল তিৰোথ সিং তোমালোকৰ প্ৰশ্ন হ'ব পাৰে এমসিকিউ হ'ব পাৰে তিৰোথ সিং কোন ৰাজ্যৰ ৰজা আছিল জয়ন্তীয়া নে খাসী নে কছাৰী তেন্তে ক'ব লাগিব জয়ন্তীয়া ৰাজ্যৰ ৰজা আছিল তিৰোথ সিং আছিল জয়ন্তীয়া ৰাজবংশৰ ৰজা ব্ৰিটিছসকলে তেওঁৰ ৰাজত্ব হস্তক্ষেপ ৰাজহ মানে কি কৰিছিল তেওঁৰ যেটো ৰাজত্ব এৰিয়া আছিল এটোৰ ওপৰত হস্তক্ষেপ কৰিছিল ব্ৰিটিছসকলে ৰাজহ অধিকাৰ হৰণ আৰু ধৰ্মীয় স্বাধীনতাত আঘাত কৰাৰ বাবে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল কি কৰিছিল তেওঁৰ ধৰ্মীয় স্বাধীনতা এই ধৰ্মীয় স্বাধীনতাৰ ওপৰত কি কৰিছিল আঘাত কৰিছিল আৰু যাৰ ফলত কি কৰিব লগা হল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব লগা হল দ্বিতীয় নম্বৰ পইণ্টটো হল ব্ৰিটিছ হস্তক্ষেপ ব্ৰিটিছ চৰকাৰে জয়ন্তীয়া ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে যাৰ ফলত তিৰোথ সিং অসন্তুষ্ট হল কি কৰিলে ব্ৰিটিছ চৰকাৰে জয়ন্তীয়া ৰাজ্যত আভ্যন্তৰীণ বিষয়ৰ হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে যাৰ ফলত তিৰোথ সিং অসন্তুষ্ট হয় আৰু 3 নম্বৰ পইণ্ট হল কৰ আদায় আৰু শাসনাধিকাৰ হৰণ ব্ৰিটিছসকলে তেওঁৰ ৰাজ্যৰ ৰাজহ আদায়ৰ অধিকাৰ কাঢ়ি লৈ এটো কৰাই হৈছে এটো স্পেলিংটো মিষ্টেক কাঢ়ি লৈ নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰিছিল নিজৰ কাৰ হাতত লৈছিল ব্ৰিটিছ চৰকাৰৰ হাতত কন্ট্ৰোল কৰিছিল 4 নম্বৰ পইণ্টটো হল ধৰ্ম আৰু পৰম্পৰাৰ ওপৰত আঘাত ধৰ্মৰ আৰু পৰম্পৰাৰ ওপৰত আঘাত হানিছিল ব্ৰিটিছসকলে জয়ন্তীয়া সমাজৰ পৰম্পৰা আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰিছিল যেটো তিৰোথ সিংয়ে অন্যায় বুলি গণ্য কৰিছিল 5 নম্বৰ পইণ্টটো হল ব্ৰিটিছ বিৰোধী আন্দোলন এই সকলো কাৰণতে তিৰোথ সিংয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু তেওঁ জয়ন্তীয়া বিদ্ৰোহৰ নেতা হিচাপে পৰিচিত হয় আৰু এই তিৰোথ সিং আমাৰ অসমৰ বাবে কি কৰিছিল ব্ৰিটিছ বিৰোধী সংগ্ৰাম কৰিছিল আন্দোলন কৰিছিল এতিয়া আহিল চুমুটকা 1 নম্বৰটো কি আছে যে তুলাৰাম সেনাপতি এই তুলাৰাম সেনাপতি কোন আছিল কছাৰৰ সেনাপতি আছিল তুলাৰাম এই কছাৰ ৰাজ্য আছিল এই কছাৰ ৰাজ্যৰ সেনাপতি আছিল তুলাৰাম তেওঁ সমগ্ৰ কছাৰ অঞ্চল ব্ৰিটিছৰ পৰা দাবী কৰিছিল তেওঁ কি কৰিছিল ব্ৰিটিছৰ যোনটো দায়িত্ব আছে ব্ৰিটিছৰ আন্ডাৰত আছিল আৰু এই আন্ডাৰত থকা অঞ্চলখিনি দাবী উত্থাপন কৰিছিল কোনে তুলাৰাম সেনাপতি কিন্তু ইংৰাজসকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপে স্বীকৃতি দিছিল কি কৰিছিল স্বীকৃতি দিছিল দাবী কৰিছিল তেওঁৰ উদ্দেশ্য আছিল আহোম স্বাধীনতা পুনৰুদ্ধাৰ কৰা এটো কাৰ উদ্দেশ্য আছিল এই তুলাৰাম সেনাপতিৰ তেওঁৰ উদ্দেশ্য আছিল কি আহোম স্বাধীনতা পুনৰুদ্ধাৰ কৰা কিন্তু অন্তত ব্ৰিটিছসকলে তেওঁৰ বিদ্ৰোহ দমন কৰে কি কৰিছিল তেওঁক বিদ্ৰোহ মানে আগুৱাই যাবলৈ নিদিয়ে দমন কৰি ৰাখিলে তুলাৰাম সেনাপতি মৃত্যু হোৱাত তেওঁ দুই পুত্ৰ নকুলৰাম বৰ্মন আৰু বজ্ৰনাথ বৰ্মনে পিতৃ ৰাজ্য শাসন কৰিছিল মানে তেওঁৰ দেউতাকৰ ৰাজ্যখিনি শাসন কৰিছিল দ্বিতীয় নম্বৰ চুমুটকাটো হল পুৰন্দৰ সিং আছিল আহোম ৰাজবংশৰ অন্তিম ৰজা পুৰন্দৰ সিং আছিল কি আহোম ৰাজবংশৰ অন্তিম ৰজা যাৰ দিনতে অসমত আহোম শাসনৰ অন্ত ঘটায় পুৰন্দৰ সিং আছিল আহোমৰ ৰজা বজ্ৰনাথৰ পুতেক আছিল ব্ৰিটিছসকলে তেওঁৰ 1833 চনত তিতাবৰ সীমিত ক্ষমতাৰ ৰজা হিচাপে স্থাপন কৰিছিল 3 নম্বৰ পইণ্টটো হল তেওঁ চৰকাৰৰ কৰ্তব্য সঠিকভাৱে পালন কৰিব নোৱাৰাত 1838 চনত ব্ৰিটিছসকলে তেওঁক পদচ্যুত কৰিছিল মানে পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল 4 নম্বৰ পইণ্ট হল ইয়াৰ পিছত অসমত সম্পূৰ্ণৰূপে ব্ৰিটিছৰ সাম্ৰাজ্যৰ অন্তৰ্গত হয় 3 নম্বৰ প্ৰশ্ন চুমুটকা তিৰোথ
এই তিৰোথ সিং আছিল জয়ন্তীয়া বা খাচীৰ চিএম ৰাজবংশৰ ৰজা। তিৰোথ সিং কোন আছিল? এই জয়ন্তীয়া বা খাচী। এতিয়া কি হৈছে? এতিয়া আগতে ডিস্ট্ৰিক্ট আছিল, এই দুয়োখন ডিস্ট্ৰিক্ট আছিল, এতিয়া ৰাজ্যলৈ পৰিণত হৈছে। কি ৰাজ্য? মেঘালয় ৰাজ্য। খাচী, জয়ন্তীয়া পাহাৰ, এই দুয়োখন পাহাৰক লৈ খাচী পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু কেইখনমান আছে, এইখিনি লৈ আমি এতিয়া মেঘালয় বুলি কওঁ। তিৰোথ সিং আছিল খাচীৰ চিএম আছিল, ৰাজবংশৰ ৰজা, যিয়ে ব্ৰিটিছ অত্যাচাৰৰ বিৰুদ্ধে 1835 চনত বিদ্ৰোহ কৰিছিল। কিমান চনত? 1835 চনত। দ্বিতীয় নম্বৰ পইণ্টটো, ব্ৰিটিছসকলে তেওঁৰ ৰাজ্যৰ ৰাজত্ব আৰু ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ কৰিছিল। ব্ৰিটিছসকলে তেওঁৰ ৰাজ্যৰ ৰাজত্ব আৰু ধৰ্মীয় স্বাধীনতাত কি কৰিছিল? হস্তক্ষেপ কৰিছিল তিৰোথ সিঙৰ ৰাজ্যৰ ওপৰত। এই অন্যায়, 3 নম্বৰ পইণ্ট, এই অন্যায়ৰ বিৰুদ্ধে তিৰোথ সিঙে 1835 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। সাহসী ব্যক্তি আছিল তেওঁ, তিৰোথ সিং। 4 নম্বৰ পইণ্টটো হ'ল, এইটা তোমালোকক 4 মাৰ্কত দি দিছোঁ, তোমালোকে মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি লিখিবা। যদিহে 2 মাৰ্কছ থাকে পৰীক্ষাত তেন্তে 2টা পইণ্ট লিখিবা, 3 মাৰ্ক থাকিলে 3টা পইণ্ট লিখিবা, আৰু যদিহে 4 মাৰ্কৰ আহে তেন্তে 4টা লিখিব লাগিব। 4 নম্বৰ পইণ্টটো হ'ল, শেষত ব্ৰিটিছসকলে তেওঁক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ে, কিন্তু তেওঁক অসমৰ এজন মহান স্বাধীনতা সংগ্ৰামী হিচাপে সন্মান কৰা হয়। অসমৰ এজন কি আছিল? মহান স্বাধীনতা সংগ্ৰামী ব্যক্তি আছিল কোন? তিৰোথ সিং। 4 নম্বৰ চমু টকা গোমদৰ কবৰ। এই গোমদৰ কবৰ 1 নম্বৰ পইণ্টটো হ'ল, অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে কৰা গোমদৰ কবৰে আহোম ৰাজপৰিয়ালত আছিল। আহোম ৰাজপৰিয়ালত কি কৈছে এইটো? অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা ব্যক্তিজনৰ নাম হ'ল গোমদৰ কবৰ। এটি MCQ হৈ থাকে, এইটো ভালদৰে মনত ৰাখিবা। অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা অসমৰ ব্যক্তিজনৰ নাম কি? গোমদৰ কবৰ। পিউলি বড়ো থাকিব, মণিৰাম দেৱান থাকিব, তেন্তে উত্তৰ কোনটো হ'ব? গোমদৰ কবৰ হ'ব। 2 নম্বৰ পইণ্টটো হ'ল, ব্ৰিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। ব্ৰিটিছসকলে যেতিয়া অসম দখল কৰে তাৰ পিছত কি কৰিছিল? ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। কোনে? এই গোমদৰ কবৰে। সাহসী ব্যক্তি আছিল। 3 নম্বৰ পইণ্টটো হ'ল, তেওঁৰ উদ্দেশ্য আছিল অসম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰা। তেওঁৰ এই বিদ্ৰোহ কৰাৰ উদ্দেশ্য কি আছিল? যে অসম ৰাজত্ব ঘূৰাই আনা আকৌ। 4 নম্বৰ পইণ্টটো হ'ল, শেষত ব্ৰিটিছসকলে তেওঁক আটক কৰি কাৰাবাসৰে দণ্ডিত কৰে। এই বিদ্ৰোহ কৰাৰ ফলত কি কৰিছিল? কাৰাবাসত ৰাখিছিল। 5 নম্বৰ চমু টকা, ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল। 1 নম্বৰ পইণ্টটো হ'ল, চিংফৌ আছিল অসমৰ পূব অংশত অৱস্থিত এজন স্বতন্ত্ৰ ৰাজ্য। ইয়াত এজন হৈছে, মানুহক বুজাইছে, এইটো এজন নহ'ব, এখন হ'ব। এখন স্বতন্ত্ৰ ৰাজ্য। মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেঙ্গাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল। মানে চিংফৌ এখন জাতীয় হয় আৰু এখন কি আছিল? স্বতন্ত্ৰ ৰাজ্য হিচাপে পৰিণত হৈছিল পিছত। 2 নম্বৰ পইণ্টটো হ'ল, অসমত ইংৰাজ বৰ্মা যুদ্ধৰ পিছত ব্ৰিটিছসকলে এই ৰাজ্যখনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। প্ৰথম ইংৰাজ বৰ্মা যুদ্ধৰ পিছত প্ৰথম ইংৰাজ বৰ্মা যুদ্ধ কেতিয়া হৈছিল? 1824 চনত হৈছিল। আৰু এই প্ৰথম ইংৰাজ বৰ্মাৰ যুদ্ধ পিছত ব্ৰিটিছসকলে এই ৰাজ্যখনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। 3 নম্বৰ পইণ্ট, চিংফৌৰ ৰজা ব্ৰিটিছৰ আধিপত্য মানি ল'ব নোৱাৰাৰ বাবে সংঘাত সৃষ্টি হৈছিল। চিংফৌৰ ৰজা ব্ৰিটিছৰ যোনটো আধিপত্য মানি ল'ব নোৱাৰাৰ বাবে সংঘাত সৃষ্টি হৈছিল। 4 নম্বৰ পইণ্ট, অৱশেষত ব্ৰিটিছসকলে চিংফৌ ৰাজ্য আক্ৰমণ কৰি দখল কৰে আৰু তাক অসমত মিলাই দিয়ে। আৰু এইটো আছিল 6 নম্বৰ চমু টকা। এই পাঠৰ একেবাৰে লাষ্টৰ প্ৰশ্ন, 6 নম্বৰ চমু টকা। ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল। ব্ৰিটিছসকলে যেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰিলে তেতিয়া কি হ'ল? যদিও জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল, মান আক্ৰমণৰ পৰৱৰ্তী কালত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালছোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল। 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। কোনে দখল কৰে? 1835 চনত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে। ব্ৰিটিছৰ মানুহ হয় এইটো।
জয়ন্ত ৰাজ্য ৰাজেন্দ্ৰ সিংহক সিলেটলৈ নিৰ্বাচন দিয়া হয় মানে সিলেট এতিয়া বাংলাদেশত আছে আৰু সিলেটলৈ কি কৰা হয় শিফট কৰি দিয়া হয় পঠাই দিয়া হয় এটো আছিল নৱম শ্ৰেণীৰ ইতিহাসখনৰ পঞ্চম অধ্যায়ৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছে তোমালোকক একেবাৰে চমুকৈ দিবলৈ যত্ন কৰিছো তোমালোকে ইয়াৰ পৰা ভালদৰে লিখিবা অকলে ভিডিওটো চাই থৈ নাযাবা তোমালোকে ভালদৰে লিখিবা বহিত লিখিবা নোট কৰি ৰাখিবা তোমালোকক একেবাৰে চমুকৈ দিবলৈ যত্ন কৰিছো ইয়াৰ পৰা লিখে তোমালোকে যিমানখিনি পাব লগা মাৰ্ক আছে পাই যাবা মাৰ্কৰ ওপৰত ডিপেন্ড কৰি লিখিবা তোমালোকে এই চমুটকাবোৰ 4 মাৰ্কৰ দিয়া হৈছে সকলোকেইটা তোমালোকে মাৰ্কৰ ওপৰত ডিপেন্ড কৰি লিখিবা আৰু ৰচনাধৰ্মী প্ৰশ্নবোৰ 5 মাৰ্কত দিয়া হৈছে যদি হে ক্লাসটো ভাল লাগে তোমালোকে কি কৰিবা এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবা আৰু এনে ধৰণৰ ক্লাসবোৰ চাই থাকিবলৈ এছডি তালুকদাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও